ভাৰতত কিনিব পৰা 5খন লেম্বৰগিনি কাৰ আটাইতকৈ বেষ্ট কাৰ আৰু মানে ভাৰতত কিনিব পৰা 5খন বেষ্ট লেম্বৰগিনি কাৰ। তো বলক গাইছ আমি সকলোবোৰ ডিটেইলছত চাম মানে ভাৰতত কিনিব পৰা সেই 5খন লেম্বৰগিনি কাৰ কি কি, ঠিক আছে। তো বলক গাইছ আমি উইদাউট ৱেষ্টিং ইউৰ টাইম লেটছ গেট ষ্টাৰ্ট দ্য ভিডিঅ'। বলক আমি সকলোবোৰ ডিটেইলছত চাই লওঁ এখনকৈ। Five Lamborghini supercars you can buy in India. ভাৰত কিনিব পৰা আপুনি 5খন লেম্বৰগিনি কাৰ মানে, ঠিক আছে। চ' নাম্বাৰ ওৱান এইখন পিকচাৰখন বাৰু ভালকৈ লিখা নাই, যি নহওক এইখন হ'ল আপোনাৰ লেম্বৰগিনি হুৰাকেন ইভো, লেম্বৰগিনি হুৰাকেন ইভো। আৰু এইখন পাব আপুনি ভাৰত কিনিব পাৰিব, টেনশ্যন নাই। তো বলক যে নহওক ইয়াৰ ডিটেইলছ চাই লওক, ডিটেইলছ মানে ফিচাৰ্ছ কি কি আছে আৰু ইয়াৰ কি কি নাই সকলো দেখা পাব ইয়াতে। চ' ইয়াতে লিখা আছে এইটো চিটাৰ কপ ইজ এ প্ৰাইচ বিটুইন আপোনাৰ দামটো হ'ব এই গাড়ীখনৰ আপোনাৰ মোটামুটি 3.71 crore, ঠিক আছে। 3,71,71,000 কিমান হ'ব। চ' ঠিক আছে 3.71 crore এইখন। এণ্ড আপোনাৰ ইয়াৰ পিছত এইখিনিয়ে মানে 3.71 এণ্ড আপোনাৰ 4.29 crore ভিতৰত পাই যাব এইখন, মানে ইফাল হ'ব আৰু অলপ চলপ কিবা কিবি। চ' 3 মানে তিনি ঠিক আছে 3.71 এণ্ড আপোনাৰ 4.29 crore ভিতৰত পাই যাব গাড়ী। আৰু ইয়াৰ যদি চাই আপুনি ডিটেইলছখিনি উইথ 500 cc হ'ব আপোনাৰ। ইয়াৰ চিচি চাক 5,204 cc ভাই, 5,200 cc ইঞ্জিন হয়। এণ্ড ছিংগল অট'মেটিক ট্ৰান্সমিশ্যন আছে। এণ্ড হুৰাকেন ইভো ফিচাৰ 6 এয়াৰবেগছ ফৰ ছেফটি, ঠিক আছে। 6টা এয়াৰবেগছ আছে মানে গাড়ীৰ ভিতৰত, 6টা এয়াৰবেগ পাব আৰু বহুত বেলেগ ধৰণৰ ফিচাৰ্ছ থাকিব যিহেতু ইমান দামী গাড়ী। হুৰাকেন ইভো ফিচাৰ 6 এয়াৰবেগছ, ঠিক আছে, ভেৰি গুড। ছেফটি এণ্ড কামছ উইথ চইচ ফৰ ঠিক আছে। এই গাড়ীখন মানে 14টা কালাৰত এভেইলেবল, মানে বহুত কালাৰ আছে। যে নহওক টেনশ্যন নাই, যোনটো ভাল লাগে সেইখনে লৈ ল'ব পাৰিব। Users have reported an average mileage 7.25 km/l। তাৰমানে এই গাড়ীখনৰ মোটামুটি আপোনাৰ মাইলেজ দিব মাত্ৰ 7 কিলোমিটাৰ, ঠিক আছে, মাত্ৰ 7 কিলোমিটাৰ, 7.25 km/l। 1 লিটাৰ মানে 7 কিলোমিটাৰহে যাব পাৰিব, বহুত কম মাইলেজ। যাৰ নেকি আপোনাৰ টকা পইচা কম আছে এইবোৰ গাড়ী একেবাৰে নহয়, তেল ভৰাওঁতে দিন যাব। তো যিয়ে নহওক এইখন আছিল লেম্বৰগিনি হুৰাকেন ইভো, আৰু ডিলাৰচিনি গম পালে, ঠিক আছে। চ' বলক এইখন আছিল নাম্বাৰ 1, ল'ব পাৰে আপুনি নিশ্চয়। চ' নাম্বাৰ 2 আহিলে এইখন আপোনাৰ লেম্বৰগিনি ৰিভেল্টো, আৰু এইখনৰ আপোনাৰ দাম হ'ব আমাৰ ভাৰতত মোটামুটি 9.32 crore, ঠিক আছে। 9.32 crore, দামটো বেছি অলপ। যি নহওক ইয়াৰ চিচি আৰু বেছি, ইয়াৰ তাতকৈ বেছি, মানে 6,498 cc, 6,898 cc, বাপৰে বাপ, মোটামুটি 6,500 cc। তো যিয়ে নহওক এইখনৰ আপোনাৰ মোটামুটি আপোনাৰ 16টা কালাৰত এভেইলেবল, ঠিক আছে। ইয়াৰ বাৰু ইয়াতে কি আমাৰ মাইনাছ যেনে তো যে নহওক এইখনে গাড়ী ৰিভেল্টো, লেম্বৰগিনি ৰিভেল্টো। এইখন ভাল লাগিছে যদি কমেণ্ট কৰিব গাইজ, ঠিক আছে। নামটো হ'ল আপোনাৰ 9.32 crore। নেক্সট আহিলে আপোনাৰ হ'ল লেম্বৰগিনি হুৰাকেন ইভো স্পাইডাৰ, হয় লেম্বৰগিনি হুৰাকেন ইভো স্পাইডাৰ এইখনে গাড়ী দেখিছে। দিছ ইজ দ্য পিকচাৰ অফ দ্য কাৰ, মানে লেম্বৰগিনি হুৰাকেন ইভো স্পাইডাৰ। আৰু ইয়াৰ দামটো যদি চাই, ইয়াৰ দামটো অকণমান কম বাৰু এইখনতকৈ, মানে দামটো হ'ব আমাৰ মোটামুটি 4.07 crore পৰা আপোনাৰ 4.72 crore, ঠিক আছে। মোটামুটি আপুনি পাই যাব মানে 5 কোটিৰ ভিতৰত পাই যাব দামটো, ঠিক আছে। 5 কোটিৰ ভিতৰত পাই যাব, টেনশ্যন নাই। আৰু ইয়াৰ চিচিটো চাওক, এইখন গাড়ী চিচি আপোনাৰ 520 মানে 500 নহয়, 5,204 cc হৈছে এই গাড়ীখনত, 5,204 cc, ঠিক আছে, কম মানে প্ৰমাণ। তো যিয়ে নহওক আৰু ইয়াৰ মাইলেজটো হ'ল, মাইলেজ যে আছে মাইলেজ হ'ল আপোনাৰ 7 মানে 7 কিলোমিটাৰ, চেম মোটামুটি 7.05 km/l ইয়াৰ মাইলেজ দিব গাড়ীখনে। তো এইখন আছিল লেম্বৰগিনি হুৰাকেন ইভো স্পাইডাৰ, হয় এইখন গাড়ীখন। দিছ ইজ দ্য পিকচাৰ অফ দ্য কাৰ, ঠিক আছে, লেম্বৰগিনি হুৰাকেন ইভো স্পাইডাৰ।
তো বলক নেক্সট আহিলে এখন লেম্বৰগিনি হুৰাকেন ইষ্টিও লেম্বৰগিনি হুৰাকেন ইষ্টিও আৰু এইখন আপুনি গাড়ীখন আপোনাৰ ভাৰতত দাম হ'ব মোটামুটি মানে 5,70,74 পইণ্ট আপোনাৰ মোটামুটি 5.74 crore এই গাড়ীখনৰ দাম ভাৰতত মানে 5.74 crore আৰু ইয়াৰ মাইলেজ মোটামুটি মাইলেজটো দি থোৱা আছে চাওক মাইলেজটো হ'ল আপোনাৰ 7.1 kmpl এইখনৰ আকৌ কম মানে আৰু বেছি কম এইখনৰ 7 কিলোমিটাৰ মোটামুটি মাইলেজ 7.1 kmpl ঠিক আছে তো যিয়ে নহওক ভাল লাগিছে যদি কমেণ্ট কৰিব এইখন হ'ল আপোনাৰ লেম্বৰগিনি হুৰাকেন ইষ্টিও ঠিক আছে মোটামুটি 6 crore ভিতৰত পাই যাব 5.74 crore তাৰপিছত আহিলে এইখন আপোনাৰ লেম্বৰগিনি হুৰাকেন টেকনিকা এইখনে হ'ল গাড়ী ঠিক আছে চ' এইখনৰ ল'ব পাৰে আৰু এইখনৰ দাম হ'ব আমাৰ ভাৰতত মোটামুটি 4.65 crore দামটো অকণমান কম বাৰু লেম্বৰগিনি টেকনিকা 4.65 crore বাপৰে বাপ যিয়ে নহওক ইয়াৰ চিচিটো হ'ল আপোনাৰ 5,204 চিচি এই গাড়ীখনৰ মানে 5,204 চিচি হয় ইঞ্জিন এণ্ড অট'মেটিক ট্ৰান্সমিশ্যন আছে The car features 6 airbags, 6 airbags আছে airbag and it's available 8 colors 8টা কালাৰত available এই গাড়ীখন মানে 8টা কালাৰ পোৱা যাব মানে বেলেগ বিভিন্ন ধৰণৰ আৰু ইয়াৰ মাইলেজ দিয়ে মোটামুটি 7.1 kmpl মানে 7 কিলোমিটাৰ মাইলেজ দিব গাড়ীখন ঠিক আছে লেম্বৰগিনি হুৰাকেন টেকনিকা তো ঠিক আছে গাইজ এই 5খন আছিল মানে ভাৰতত কিনিব পৰা 5খন বেষ্ট লেম্বৰগিনি গাড়ী বৰ্তমানলৈ মানে ঠিক আছে চ' এই 5খন গাড়ী 5 লেম্বৰগিনি কাৰ্ছ 5 লেম্বৰগিনি ছুপাৰ কাৰ্ছ মানে ইউ কেন বাই ইন ইণ্ডিয়া ভাৰতত কিনিব পৰা 5খন ছুপাৰ কাৰ লেম্বৰগিনি কাৰ মানে এইখন আছিল লেম্বৰগিনি হুৰাকেন ইভো এইখনৰ দাম মোটামুটি 3 কোটিৰ পৰা অকণমান বেছি এইখন আছিল লেম্বৰগিনি ৰিভেল্টো এইখনৰ আপোনাৰ দাম মোটামুটি 9.32 crore লেম্বৰগিনি ৰিভেল্টো তাৰপিছত এইখন লেম্বৰগিনি হুৰাকেন ইভো স্পাইডাৰ আৰু এইখনৰ দাম মোটামুটি 4.72 crore তাৰপিছত আহিলে লেম্বৰগিনি হুৰাকেন ইষ্টিও আৰু এইখনৰ দাম মোটামুটি 5.74 crore আৰু এইখন দাম লাষ্ট মানে এইখনৰ দাম হ'ল এইখন আছিল আপোনাৰ লেম্বৰগিনি হুৰাকেন টেকনিকা আৰু এইখন গাড়ীৰ দাম মোটামুটি আপোনাৰ হ'ব 4.65 crore in India ভাৰতত ঠিক আছে চ' গাইজ এইখিনি মানে এই 5খন আছিল আমাৰ ভাৰতত কিনিব পৰা বৰ্তমান লেম্বৰগিনি বেষ্ট কাৰ আৰু 5 বেষ্ট ছুপাৰ কাৰ্ছ ইউ কেন বাই ইন ইণ্ডিয়া ঠিক আছে তো যিয়ে নহওক গাইজ আশা কৰোঁ ভিডিঅ'টো দিছে নিশ্চয় ভাল পালে আৰু কোন যদি ভাল চাই পেলাই চ' লাইক কৰি দিব ঠিক আছে এণ্ড ডণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল তো মিলতে গাইজ টু নেক্সট ভিডিঅ' ক্লাছ টিল দেন বাই এণ্ড সি ইন দ্য নেক্সট ভিডিঅ' আৰু ইয়াৰ কোনখন গাড়ী বেছি ভাল লাগিছে আপোনাৰ ঠিক আছে আপোনাৰ মতামত জনাব পাৰে ইন দ্য কমেণ্ট বক্স ঠিক আছে চ' কমেণ্ট জনালে নিশ্চয় ভাল পাম তো যিয়ে নহওক মিলতে গাইজ ফিৰ নেক্সট ভিডিঅ' ক্লাছ টিল দেন বাই এণ্ড সি ইউ চুন